Very good evening, my dear student. Higher secondary first year or মৰমৰ সমূহ ছাত্ৰ ছাত্ৰীসকলক তোমালোকক স্বাগতম জনাইছো আজি আমাৰ এই ক্লাছটোলৈ তোমালোকৰ যিখিনি আইটি সাবজেক্ট আছে আইটি সাবজেক্টৰ আইটি আৰু আইটি সাবজেক্টৰ ইউনিট নম্বৰ 3 তোমালোকৰ যিখিনি ভোকেশনাল সাবজেক্ট আছে ভোকেশনাল যেটো তোমালোকৰ কিতাপ আছে সেইখন কিতাপৰ ইউনিট নম্বৰ 3 টো আজি আমি আলোচনা কৰিবলৈ গৈছো তোমালোকৰ পাঠটোৰ নাম হ'ল আউটবাউন্ড কল ইন্টাৰেক্টিং উইথ কাস্টমাৰ ঠিক আছে ওদিকে এই পাঠটো আমি আলোচনা কৰিব গৈ আছো পাঠটো খুব ইম্পৰ্টেন্ট হয় সো আউটবাউন্ড কল কাক কোৱা হয় সেইখিনি আগত জানিব লাগিব যেতিয়াই ক'ব আউটবাউন্ড বি ও ইউ এন ডি আউটবাউন্ড কল বুলি কোৱাৰ লগে লগে আউটবাউন্ড কলক আৰু এটা নাম কি বুলি কোৱা হয় আউটগোইং কল বুলিও কোৱা হয় ঠিক আছে আউটগোইং কল মানেনো কি ইনকামিং এটা আছে ইনকামিং আই এন ইন সি ও এম আই এন ইনকামিং কল ঠিক আছে ইনকামিং কল মানে হল এটা ফোন বেলেগৰ পৰা মানি লোৱা যে মই এজন ব্যক্তি বি নামৰ ব্যক্তি বেলেগে যদি মোৰ তাতে ফোন কৰিলে মোৰ মোবাইলত ফোন কৰিলে তেনালে এই কলটো কি হ'ব আমাৰ ইনকামিং কল হ'ব আৰু আউটগোইং কল কি হ'ব বি নামৰ মই ব্যক্তিজন আছো মই যদি কাৰোবাক ফোন কৰি আছো তেনালে এটা কি হ'ব আউটগোইং কল হ'ব বা আউটবাউন্ড কল হ'ব ঠিক আছে দুটা বস্তু আমি বুজি পালো আউটবাউন্ড কল মানে তালে কি আউটবাউন্ড কল মানে হল আউটগোইং কলৰ কথা কৈ আছো ঠিক আছে সো আউটবাউন্ড কল সেন্টার আর দা কলস সেইবিলাক কল হয় সেন্টার্স দা কল সেইবিলাক কলৰ কথা কৈ আছে কলস আর সেই কলবিলাক কি কৰা হয় স্টার্টেড আৰম্ভ কৰা হয় বাই এ কাস্টমার সাপোর্ট রিপ্রেজেন্টেটিভ এজন সিএসআর এ আৰম্ভ কৰে যেতিয়া আমি আউটবাউন্ড কল সেন্টাৰৰ কথা কম যেতিয়া আউটবাউন্ড কল সেন্টাৰত এটা কল মানি লও যে এটা ফোন কল আছে ফোন কলটো কোনে আৰম্ভ কৰে সিএসআর অৰ্থাৎ কাস্টমার সাপোর্ট রিপ্রেজেন্টেটিভ এটাই ফোন করা আরম্ভ করে কাক ফোন করে কাস্টমারক CUSTUMER কাস্টমারক ফোন করে ঠিক আছে কোনে ফোন কৰি আছে আৰম্ভ কোন কৰি আছে কল কৰাটো কোনটো কল যেটো কৰিম আমি কোনে আৰম্ভ কৰিছে কাস্টমারে কল কৰি আছে না সিএসআর এ ফোন কৰি আছে আমাৰ সিএসআর এ ফোন কৰি আছে সিএসআর কলটো কি কৰিব স্টার্ট কৰিব বা আৰম্ভ কৰিব সিএসআর মানে কি কাস্টমার সাপোর্ট রিপ্রেজেন্টেটিভ ঠিক আছে উইথ देयर মেইন গোল আৰু হিহঁতৰ মেইন গোলস হ'ব গোল মানে কি গোল মানে হল লক্ষ্য হিহঁতৰ মেইন লক্ষ্য কি হ'ব বিং টু প্রোভাইড মানে কি প্ৰদান কৰিব কি প্ৰদান কৰিব সার্ভিসেস মানে তোমালোকে ক'ব পাৰা যে সেৱা প্ৰদান কৰিব এন্ড সেল লগতে হিহঁতে কি কৰিব বিক্ৰী কৰিব এই প্ৰডাক্ট এটা প্ৰডাক্ট বিক্ৰী কৰিব সামগ্ৰী বিক্ৰী কৰিব টু এ কাস্টমাৰ যদি ফোন কলৰ জৰিয়তে এজন সিএসআর এ কাস্টমাৰক ফোন কৰি পিনে কাস্টমাৰক কিবা সার্ভিসে হওক বা কিবা এটা প্ৰডাক্টে হওক সামগ্ৰীয়ে হওক যদি কাস্টমাৰক বিক্ৰী কৰে আমাৰ গ্ৰাহকক বিক্ৰী কৰে তেনেহলে হেয়া কি হ'ব আমাৰ আউটবাউন্ড কল হ'ব আৰু এই আউটবাউন্ড কলৰ লক্ষ্যটো হল আমাৰ কি কিবা এটা প্ৰডাক্টে হওক বা কিবা এটা সার্ভিসে হওক কি কৰা বিক্ৰী কৰা বা সেল কৰা কতক্ষণে বুজি পাইছো যদি বুজি পাইছা তেনেহলে খুবই ভাল কথা কি সেল কৰিব হয়তো বা সার্ভিস নহলে কি সেল কৰিব আমাৰ প্ৰডাক্ট সেল কৰিব কোনে কাক সেল কৰিব সিএসআর এ সেল কৰিব কাক কাস্টমাৰক সেল কৰিব ঠিক আছে বুজি পাইছো ওকে আই হোপ তোমালোকে বুজি পাইছা আফটার দ্যাট নাও আমি এই পাঠটোত কেতবোৰ কমন ভোকাবুলাৰি বিষয় জানিব লাগিব কেতবোৰ কমন শব্দৰ বিষয় জানিব লাগিব এই শব্দবিলাক আমাৰ পৰীক্ষাত ডাইৰেক্টলি আহি যায় ঠিক আছে খুবই ইম্পৰ্টেন্ট হয় ভিভিআই বুলি লিখি দিলো মই খুবই ইম্পৰ্টেন্ট হয় তোমালোকৰ পৰীক্ষাৰ কাৰণে এইবিলাক ঠিক আছে নাম্বার 1 ত কি দিয়া আছে অ্যাবান্ডন কল মানে কি অ্যাবান্ডন কল ইজ অলসো কল লস্ট কল বুলিও কোৱা হয় হেৰুৱাই যোৱা কল বুলিও কোৱা হয় ইফ যদি দা কলার হ্যাংস আপ যদি এজন কলারক হ্যাং আপ কৰি ৰখা হয় ওলমাই ৰখা হয় বিফোর দা কলৰ সন্মুখক বিফোর দা কল রিচেস এ সিএসআর যদি কোনোবা এজন মানি লও যে কাস্টমারে CUSTUMER কাস্টমারে ফোন কৰি আছে কাক ফোন কৰিছে আমাৰ বিপিও কোম্পানীত ফোন কৰিছে বিপিও কোম্পানীত কোনে বহি আছে সিএসআর এ বহি আছে এতিয়া যদি কাস্টমাৰে ফোন কৰাৰ পিছত ফোনটো ডাইৰেক্টলি সিএসআর এ ৰিসিভ নকৰি পিনে কি হৈ আছে কলটো ওলমি আছে মানে বাৰে মানি লোৱা যে কৈ আছে যে অনুগ্ৰহ কৰি অলপ সময় অপেক্ষা কৰক আমাৰ সিএসআর যিমান সময়লৈ
এভেইলেবল নাই তৎক্ষণ পৰ্যন্ত সিমানখন পৰ্যন্ত কিবা কথা কৈয়ে আছে আৰু এনে ধৰণৰ কলক কি কল বুলি কোৱা হয় এবান্ডন কল বুলি কোৱা হয় ইজ অলসো কল লষ্ট কল বুলি কোৱা হয় ইফ যদি দা কলাৰ হ্যাং আপ যিজনে ফোন কৰিছে অৰ্থাৎ কাস্টমাৰে ফোন কৰিছিলে কাস্টমাৰ হ্যাং আপ হৈ আছে উলমি আছে বিফৰ সন্মুখত দা কল ৰিচেছ এ সিএসআৰ কল টু সিএসআৰ ৰিসিভ নকৰালৈকে উলমাই আছে আমাৰ গ্ৰাহকজনক তেতিয়াহে ইট ইজ এন এবান্ডন কল তেতিয়াহে কি বুলি কম আমি এবান্ডন কল বুলি কম ঠিক আছে আফটাৰ দ্যাট আফটাৰ কল ওয়াক বুলি কাক কোৱা হয় ইয়াৰ শৰ্টকাটত কোৱা হয় শৰ্ট ফৰ্মত কোৱা হয় ACW ইজ অলসো কল্ড ইয়ে কোৱা হয় ৰেফ আপ এণ্ড পোষ্ট কল প্ৰসেসিং বুলি কোৱা হয় ইয়াক আৰু দুটা শব্দৰে সম্বোধিত কৰা হয় এটা হল কি এটা সম্বোধিত কৰা হয় কিহেৰে ইয়ে কোৱা হয় ৰেফ আপ এণ্ড আৰু এটা কোৱা হয় কি পোষ্ট কল বুলি কোৱা হয় পোষ্ট কল প্ৰসেসিং বুলিও কোৱা হয় ঠিক আছে ইট ইজ দ্য ওয়ার্ক দ্যাট এ CSR আৰু আফটাৰ কল ওয়ার্ক বুলি কোৱাৰ লগে লগে সেইবিলাক কামক বুজায় আফটাৰ কল ওয়ার্ক বুলি কোৱাৰ লগে লগে সেইবিলাক কামক বুজায় ইট ইজ দ্য ওয়ার্ক এইটো এটা কাম হয় কেনেকুৱা কাম দ্যাট এ CSR এজন CSR এ নিশ্চিত ৰূপে মাস্ট ডু ইমিডিয়েটলি নিশ্চিত ৰূপে তৎক্ষণাত কৰিব লাগে ইমিডিয়েটলি কৰিব লাগে লগে লগে কৰিব লাগে আফটাৰ এন ইনবাউন্ড ট্ৰানজাকশন যেতিয়া এটা ইনবাউন্ড ট্ৰানজাকশন কৰিব যেতিয়া ইনবাউন্ড এটা ফোন কৰিব আমাৰ CSR এ ফোন কৰাৰ পিছত লগে লগে মানি লোৱা যে আমাৰ CSR আছে এতিয়া CSR এ ইনবাউন্ড কল কৰিব কাক কাস্টমাৰক কৰিব কাস্টমাৰক ইনবাউন্ড কল কৰিব ইনবাউন্ড কল কৰা মানে কি আমাৰ তৰফৰ পৰা এজ এ CSR আমাৰ তৰফৰ পৰা কাস্টমাৰক ফোন যাব ফোন যেতিয়া আমাৰ কথা বতৰা শেষ হৈ যাব হোৱাৰ পিছত লগে লগে এজন CSR এ যিখিনি কাম কৰিব লাগে ডকুমেন্টেশন ওয়ার্ক সেইখিনি কামক কি বুলি কোৱা হয় আমি কি বুলি কওঁ ACW বুলি কওঁ অৰ্থাৎ ফোন কল কৰাৰ পিছত যিখিনি কাম আমাৰ কৰিব লাগে এজ এ CSR সেইখিনি কামক আমি কি বুলি কম আমি কল আফটাৰ ওয়ার্ক বুলি কম ঠিক আছে নাও হোৱাট ইজ এজেন্ট সো এজেন্ট ইজ এ পারসন এজন এনেকুৱা এজন ব্যক্তি হু যিয়ে হ্যান্ডেল কৰে ইনকামিং কল হ্যান্ডেল কৰে অর আউটগোয়িং কল হ্যান্ডেল কৰে এজেন্ট বুলি কোৱাৰ লগে আলটিমেটলি আমি CSR বুলি ক'ব পাৰো CSR বুলি ক'ব পাৰো এজন ব্যক্তিয়ে কি কৰে আমাৰ ইনকামিং কলে হক বা আউটগোয়িং কলে হক এইখিনি কল কি কৰে সিহঁতে হ্যান্ডেল কৰি লয় বা সেইখিনি সম্ভালি লয় ঠিক আছে গতিকে ইয়াক কি বুলি কোৱা হয় CSR বুলি কোৱা হয় বা এজেন্ট বুলি কোৱা হয় আফটাৰ দ্যাট আমি জানিব লাগিব হোৱাট ইজ দ্য মিনিং অফ এজেন্ট আউট কল ইজ এন আউটবাউন্ড কল এটা আউটবাউন্ড কল হয় আউটবাউন্ড কল প্লেস বাই এন এজন এজেন্টে মানি লোৱা যে এই নামৰ এজন এজেন্ট আছে এই এজেন্টজন আমি কি বুলি কওঁ আমি আৰু এটা নামক কি বুলি কওঁ CSR বুলি কওঁ CSR জনে ফোন কৰিলে কাক ফোন কৰিলে মানি লোৱা যে কাস্টমাৰক ফোন কৰিলে যদি কাস্টমাৰক ফোন কৰে এটো কি হ'ব এজেন্টৰ তৰফৰ পৰা ফোন গৈছিলে কলৈ গৈছিলে কাস্টমাৰৰ ওচৰত গৈছিলে গতিকে এজেন্টৰ তৰফৰ পৰা আউট হৈছিলে কলটো ঠিক আছে সেই কাৰণে কোৱা হয় এজেন্ট আউট কল বুলি এজেন্ট আউট কল ইজ এন আউটবাউন্ড কল এটা আউটগোয়িং কল হয় বা আউটবাউন্ড কল হয় প্লেস বাই এন এজেন্ট যেতিয়া এজন এজেন্টে কি কৰে এটো প্লেস কৰে বা এজেন্টে কৰা হয় এজেন্টৰ দ্বাৰা কৰা হয় আফটাৰ দ্যাট এনসার্ড কল কি উত্তৰ প্ৰদান কৰে ন এনসার্ড কল ইজ হোয়েন যেতিয়া এ কল এটা কল ফোন কল রিসেস গৈ কিনে লাভ কৰে ৰিচ কৰে এন এজেন্টৰ ওচৰত যায় মানি লোৱা যে CSR এ নামৰ ব্যক্তি এজনে কল কৰিলে কাস্টমাৰক আৰু কাস্টমাৰজনে ফোন কলটো ৰিসিভ কৰিলে যদি ৰিসিভ কৰিলে তেনেহলে এটো কি হ'ব এনসার্ড কল হ'ব আৰু ৰিসিভ কৰা নাই তেনেহলে যদি ৰিসিভ কৰা নাই তেনেহলে এনসার্ড কল আলটিমেটলি নহব ঠিক আছে আফটাৰ দ্যাট অডিও টেক্স কি অডিও টেক্স ইজ এ ভয়েস প্রসেসিং ক্যাপাবিলিটি এটা হয় বা এটা ক্যাপাসিটি হয় এটা ঠিক আছে দ্যাট এনেবলস যিয়ে এনেবল কৰে সক্ষমতা প্ৰদান কৰে কলার্সক টু অটোমেটিক্যালি অ্যাক্সেস প্রি রেকর্ডেড অ্যানাউন্সমেন্ট অডিও টেক্সট বুলি কোৱাৰ লগে লগে যেতিয়া আমি কাৰোবাক ফোন কৰো তেতিয়া বিভিন্ন ধৰণৰ কথা কয় নহয় যেনেকৈ যেতিয়া আমাৰ কোভিড-19 চলি আছিল COVID-19 চলি আছিল তেতিয়া কৈছিলে অনুগ্ৰহ কৰি ঘৰৰ ভিতৰতে থাকক ঘৰৰ বাহিৰত নোলাব তাৰপিছত সকলো সময়তে মাস্ক পৰিধান কৰক এনেকৈ কৈ থাকে নহয় গতিকে এইটো কি আছিল প্ৰি ৰেকৰ্ডেড বুলি কোৱাৰ লগে লগে আমি বুজি পাইছো কি যে আগতে ৰেকৰ্ড কৰি ৰাখিছিল আগতে ঠিক আছে
প্ৰি ৰেকৰ্ডেড হয় এইটোৱে কি কৰি আছিলে এজ এ এনাউন্সমেন্ট বাজি আছিলে যিমান সময়লৈকে আমি ফোন কলটো ৰিসিভ নকৰো ঠিক আছে যদি কোনোবাই আমাক ফোন কৰিছে আমাৰ মোবাইলৰ তৰফৰ পৰা হিহঁতক ক'ব যিমান পৰলৈ আমি ফোন কলটো কি কৰা নাই ৰিসিভ কৰা নাই এটো কি হ'ব অডিও টেক্সট বুলি কোৱা হ'ব আৰু ইয়াক আমি চেঞ্জেসও কৰিব পাৰো ঠিক আছে তেনেহলে অডিও টেক্সট দিছে কি হয় ভয়েস প্ৰসেসিং ক্যাপাসিটি হয় দ্যাট জিয়ে এনেবল কৰে সক্ষমতা প্ৰদান কৰে কলাৰক to automatically access automatically হিহঁতে লাভ কৰিব প্ৰি ৰেকৰ্ডেড এনাউন্সমেন্ট লাভ কৰিব ঠিক আছে যিখিনি হিহঁতক লাগে সেইখিনিৰ বাবে এনাউন্সমেন্ট এটা লাভ কৰে ঠিক আছে যেনেকৈ কৈ কোম্পানীত ফোন কৰিলে কি কয় মাজে মাজে কোৱা শুনা পোৱা যায় যে कृपया थोड़ी देर बाद कॉल करे বা আপুনি ডায়াল কৰা নম্বৰটো বৰ্তমান সময় অন্যটা অলপ ব্যস্ত হৈ আছে এইবিলাক প্ৰি ৰেকৰ্ডেড হয় আগতে ৰেকৰ্ড হৈ আছিল আগৰ পৰাই ৰেকৰ্ড অৱস্থাত আছে ঠিক আছে after that automated attendance বুলি কোৱাৰ লগে লগে কোনখিনি আহি যাব attendant are the prompt কেতবোৰ prompt হয় you hear যিখিনি আমি শুনা পাও here when you make a call যেতিয়া আমি কল এটা কৰো to a BPO কোম্পানীত suggest press 1 and so on এইবিলাক কথা আমি সাধাৰণতে যেতিয়া আমি BPO কোম্পানীত ফোন কৰিম নহয় বা কাস্টমাৰ কেয়াৰ যেতিয়া আমি ফোন কৰিম কেতিয়াবা আমি এনেকৈ শুনা পাও যে অসমীয়াৰ বাবে एक्टिव হক for English press 2 हिंदी के लिए 2 दबाइए মানে এনেকৈ কয় এইবিলাক কি হয় এইবিলাক অটোমেটেড অ্যাটেন্ডেন্ট হয় এইবিলাক কোৱা হয় ঠিক আছে এইবিলাক এটা কয় প্ৰম্পট বুলি কোৱা হয় ইউ হিয়াৰ যিখিনি আমি শুনা পাও when you make যেতিয়া আমি মেক কৰো বনাও এই কল এটা কল কৰো টু এ বিপিও ফোন কল কৰো তেতিয়া এইবিলাক হয় সাজেস এইটো উদাহৰণ দিছে ঠিক আছে গতিকে আই হোপ তোমালোকে এইখিনি বস্তু বুজি পাইছা যদি বুজি পোৱা নাই মোক জনাবা মই তোমালোকক আকৌ বুজাই দিবলৈ যত্ন কৰিম ইমান পৰলৈকে আজিৰ ক্লাছটো আমি ৰাখিম বুলি মই ভাবি আছো কাৰণ সময়ৰ সংকীৰ্ণতা সো এবিসি কোচিং COACHING কোচিং আসাম ন আসাম এই চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছো আৰু আজিৰ এই ক্লাছটো আমি ইয়াতে সমাপ্ত কৰিবলৈ গৈ আছো যদি তোমালোকে ক্লাছখিনি কৰি বুজি পাইছা বা ক্লাছখিনি কৰি ভাল লাগিছে দেন তোমালোকে সাবস্ক্ৰাইব কৰি লবা থ্যাংক ইউ সো মাচ আজিলৈ ইমানতে জয় হিন্দ জয় ভাৰত